আশা কৰোঁ আপুনি ভালেই আছে, ভালে থাকক সদায়লৈ। আপোনালৈ আজি বৰকৈ মনত পৰিছে। এইটো নহয় যে আজিহে আপোনাৰ কথাবোৰে মোক আমনি কৰিছে। আপোনাৰ কথাবোৰে সদায় আমনি কৰে। কিন্তু আপুনি যে মোৰ অভাৱ অনুভৱেই নকৰে কাহানিও। যি অজুহাত দেখুৱাই অভিমান কৰিলে, আজিলৈ আপোনাৰ অভিমান মোৰ মৰমে ভাঙিবই নোৱাৰিলে। অভিমানটো ময়ো কৰিছিলোঁ, কিন্তু আপোনাৰ এষাৰি মৰমৰ মাততেই খং অভিমান আঁতৰি আকৌ আপোনাৰ মৰমত মোৰ মৰমে আলিংগন কৰিছিল। আপুনি সঁচাকৈ ব্যতিক্ৰম। নহয়, আচলতে মোৰ বাবে আপোনাৰ মৰমেই নাছিল। আপুনিতো আপোনাৰ অতীততে আপোনাক বিচাৰি আছিল। মোৰ লগতো কেৱল অভিনয়ৰ মন পাতিছিল। আপোনাৰ হৃদয়খন এবাৰ চাব পৰা হ'লে। মনত আছেনে আপোনাৰ? তোমাক কেতিয়াও আঘাত নকৰি বুলি কোৱা কথাষাৰি পাহৰিলে চাগে। পিছে মোৰ কিন্তু এতিয়াও মনত আছে। আপোনাৰ এটি এটি শব্দ। আপোনাৰ বাহিৰে মই কেতিয়াও তৃতীয় এজনক বিচৰাই নাছিলোঁ আৰু এতিয়াও নিবিচাৰোঁ। আপোনাৰ এটা ফোন কল, এটা মেছেজৰ অপেক্ষাত এতিয়াও আছোঁ। মই এতিয়া আপোনাৰ ব্লক লিষ্টত, নহয় জানো? আনৰ পৰা আপোনাৰ হোৱাটছএপৰ ডিপি আৰু লাচিন চেক কৰিয়েই শান্তি লৈছোঁ। আপোনাৰ নম্বৰটো ব্যতিক্ৰম নামেৰে মোৰ ফোন স্ক্ৰীণত যেতিয়া ওলায়, এক বুজাব নোৱাৰা অনুভৱে খেলি উঠে। আৰু আজি মই সেই ব্যতিক্ৰম নম্বৰটো মোৰ ফোন স্ক্ৰীণত চাবলৈ ব্যাকুল হৈ আছোঁ। সেই ফোন কলটো ৰিচিভ কৰিবলৈ। এয়া মাথো মোৰ অনুভৱহে। এতিয়া চাগে আপোনাৰ ফোন নম্বৰে অন্য কাৰোবাৰ হৃদয় চুইছে। আপোনাৰ হৃদয়ৰ ৰাণী এতিয়া অন্য কোনোবা। এতিয়াও মই হাৰি যোৱা নাই। আপোনালৈ অপেক্ষা মোৰ অব্যাহত। আপোনাক কোৱাৰ দৰে আপুনি নহ'লে মই মৰি যাম বুলি কোৱা কথাষাৰ শাৰীৰিকভাৱে মিছা হ'লেও মানসিকভাৱে কিন্তু সম্পূৰ্ণ সঁচা। কিন্তু কৰ্মব্যস্ততাৰে আপুনি মোৰ লগত থকা ঠিকেই অনুভৱ কৰোঁ। অভিনয় কৰোঁ মানুহৰ আগত হাঁহি থকা। কিন্তু যেতিয়া ৰাতিৰ গভীৰতালৈ সোমাই পৰোঁ, এক বুজাব নোৱাৰা শিহৰণে মোৰ বুকুত খুন্দা মাৰে। বাধা দিব নোৱাৰাকৈ অশ্ৰু নিগৰি আহে। দুভাগ ৰাতি যেতিয়া সাৰ পাওঁ, আপোনালৈ মনত পৰি বুকুখন বিষাই যায়। আপোনাৰ এবাৰলৈও মোলৈ মনত নপৰেনে? সঁচাকৈ মোক কোনোদিন ভালেই পোৱা নাছিল। ভাল পোৱা হ'লে হয়তো বেয়া পোৱাৰ আগত
ভালখিনিৰে মচি দিলে হয়। হয়তো ভুলটো মোৰেই। নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ আপোনাক। যি হ'লেও মই কিন্তু মোৰ ভালপোৱাক লৈ গৰ্বিত। আপোনাৰ অভিনয়ৰ আগত মোৰ ভালপোৱা জিকি গ'ল। আপোনাৰ অভিনয়ে হাৰ মানিলে আৰু সেয়ে আজি মই আপোনাৰ ব্লক লিষ্টৰ অংশীদাৰ। হ'ব দিয়ক, আজিলৈ ইয়াতেই সামৰিলোঁ। আপোনালৈ মোৰ ভালপোৱাৰ টোপোলাটো আকৌ পঠিয়ালোঁ।